আছে মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। ভাবিছিলোঁ আজি ৰাতিপুৱাই ভ্লগ এটা ষ্টাৰ্ট কৰিম আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম, কিন্তু জানেতো ঘৰুৱা ইটো সিটো কামতে বিজি হৈ গ'লোঁ, ভ্লগটো ষ্টাৰ্ট কৰাই নহ'ল। এতিয়া দুপৰীয়াই হ'বৰ হ'ল, এতিয়া ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু এইখিনি সময়তে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাওঁ। ইমান বেছি ৰ'দ দিছে আৰু ইমান গৰম দিছে নহয়, গৰমটো যে যোৱাৰ নামেই লোৱা নাই। সেইকাৰণে আজি ভাবিলোঁ যে ছোৱালীক অলপমান স্কিন কেয়াৰ কৰি দিওঁ আৰু কি কৰোঁ আপোনালোককো দেখাই দিওঁ। তাৰ আগতে মই তাইক কিবা এটা খুৱাই লওঁ। মই তাইক এতিয়া দিম অলপমান জুচ। তাইক মই সদায় এইখিনি সময়ত জুচ দিওঁ। তাৰ কাৰণে মই লৈ লৈছোঁ এটা বেদনা, দুটা মৌচুমী, এইখিনি মই মিক্স জুচ বনাই দিম। মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত বেদনাখিনি দি লৈ তাৰ জুচখিনি উলিয়াই ল'ম। তাৰপিছত মৌচুমী দুটাও ভালদৰে হাতেৰে চেপি ইয়াৰ জুচখিনি উলিয়াই ল'ম, লৈ এইখিনি মিক্স কৰি দিম। আপোনালোকৰ ওচৰত যদিহে আৰু বেলেগ কিবা ফল থাকে তেতিয়াহ'লে সেই তাৰেও জুচ দি দিব পাৰে আপোনালোকে, কিন্তু যিহেতু মোৰ ছোৱালীয়ে এনেকৈ খাই ভাল পায় সেইকাৰণে মই এনেকৈ দি দিওঁ। মই তাইক কিনা জুচটো বহুত বেছিকৈ নিদিওঁ, কাৰণ দোকানৰ পৰা কিনা বস্তুতকৈ ঘৰুৱাভাৱে বনাই দিয়াটো বেছি হেল্ডি হয় বুলি ভাবোঁ মই। আৰু এতিয়া ইয়াত অলপমান নিমখ দি মই তাইক খাবলৈ দিম। এতিয়া মই এইখিনি ছোৱালীক খাবলৈ দিম। এইখিনি এইটো লোৱা, খাই দিয়া, খাই দিয়া। জুচ খাই হৈ গ'ল আৰু তাইক গা ধুৱাই দিম। তাৰ আগতে মই ভাবিছোঁ তাইক কিবা এটা লগাই দিওঁ। বলকচোন কি লগাই দিওঁ চাওক। মই ৰাতিপুৱাই কেইটামান মচুৰ দাইল তিয়াই ৰাখিছিলোঁ, সেইকেইটা এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি পিচি ল'ম। আৰু ইয়াত মই দি ল'ম অলপমান কেঁচা গাখীৰ। কেঁচা গাখীৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল। আৰু 1 চামুচ বেচন আৰু 1 চামুচ মৌ দি ল'ম। ইয়াত দি এইখিনি ভালদৰে পিচি ল'ম। এইখিনি এতিয়া মই ছোৱালীক লগাই দিম। বলকচোন। তাইক যে কিবা লগাই দিব ওলালে ইমান বেছি আমনি কৰে নহয়, বাৰে বাৰে কৈ আছে মা চকুত নিদিবা কিন্তু, চকুত নিদিবা কিন্তু বুলি। এতিয়া তাইক লগাই অলপমান ৰৈ গৈছিল, সেইখিনি এতিয়া মোৰ মুখত লগাই লওঁ।
এতিয়া এইখিনি মই কিছু সময়ৰ কাৰণে ৰাখি দিম আৰু তাৰপিছত গা ধুই দিম, ছোৱালীক গা ধুৱাই দিম, গা পা ধুই ময়ো ধুই মেলি আহি আপোনালোকক লগ পাম দেই। গুড ইভিনিং। দুপৰীয়া আৰু ভিডিঅ' কৰা নহ'ল, শুই গ'লোঁ। এসোপামান কাম পেলাই থৈ শুই আছিলোঁ। এতিয়া শুই উঠি দেখিলোঁ যে কামবিলাক তাতেই আছে। এতিয়া একফালৰ পৰা কামবিলাক কৰি যাব লাগিব। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।